Hi guys, welcome back to my YouTube channel Chandra Vlog. আজি অন্য এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলে ভালে আছে। মই একদম বঢ়িয়া। মানে গাইস এই 2-3 দিন মই ভ্লগ দিব পৰা নাই তক বেয়া নাপব কাৰণ আমাৰ এই মানে ফুলগুৰিত এয়াৰটেল নেটটো বন্ধ কৰি থৈছে 4 দিনে ধৰি। কি হৈছে কায়ো গম নাপায় নেটটো নাপায়। আজি ভাবিলো আজি হ'ব নেট পালেও হ'ব নাপালেও না আজি মই ভ্লগ দাটো দিমে। সেই কাৰণে আজি ভ্লগটো আৰম্ভ কৰিলো। আজি মই ঘৰতে আছো মই। এতিয়া আমাৰ মানিক প্লেন কি ধুইয়া লাগে চাকচোন। তো আজি মই মানে খানা বনাম মায়ে কৈছে আজি তই খানা বনাচোন কি হৈ চাং মায়ে মানে হালত বহি আছে মই ভাবিলো হ'ব দে ময়ে কৰিম তো ভ্লগটো শেষ কৰি চাইক পোৱাৰ যদি মোৰ ভিডিঅ' গলে ভাল লাগে তেতিয়া লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু গাইস আমাৰ তাকে দুটা মস্ত ডাঙৰা লৈ আহিছি দেখছি না এটো নাওমানটো আমাৰ দুবৰি আমাৰ দৰকিন্দা মাছ হয় না আৰু এটো ধনু পুঠি মাছ এন্দেদো মানে আমাৰ টাকা আহিয়ে থাকে হাই মানে মস্ত ভাল পায় আমাৰ টাকা আহি মোৰ লগতে থাকে আজি বেলা আমাৰ তাতে ভাতো খাব আৰু গাইস আমাৰ মাইতা হালত বহিছে এখন আনা কাটা গামছা বিয়াৰ কাৰণে অৰ্ডাৰ কৰিছি আমাৰ হাড়ি ভাঙাৰ পৰা অৰ্ডাৰ কৰিছি মা এখনৰ দাম কিমান হ'ব 2500 আপোনালোকক যদি কাবাক লাগে আনা কাটা গামছা আনা কাটা চাদৰ সব লবা পাৰিব আমাৰ মাত্তা পাই ধুনীয়া দিনা কাপোৰ বুই আৰু ইটা গাইস আমি কচুৰ পাত কাটি পাইছো কটৰি লৈছো লগত কচুৰ পাত যে কাটি লৈ যাব লাগিব আৰু বিলাহী দি ৰান্ধি খাব লাগিব আৰু গাইস ইটা মই কচুৰ পাত কাটি পাইছো কচুৰ পাতখিনি কাটি লং ৰব বঢ়িয়াকে আৰু গাইস মই গোটা কচুৰ পাতখিনি লৈলো ঘৰত ইটা বনাবা লাগে আৰু খাবা গাইস ইটা কচুৰ পাতখিনি ভালকৈ ধুই লং ৰব এটো পল্লা কো আৰু গাইস ইটা মই কচুৰ পাতখিনি হোৱাৰ কাৰণে এতে পানী দি দিছো অলপমান পানী দিছো আৰু গাইস ইটা মই কচুৰ পাতখিনি এতে হোৱা দিলো ইটা মোৰ কচুখিনি বইল কৰা হৈ গেল আৰু মই বিলাহীখিনি কাটিলো ইটা গাইস মই গৰম হকে ৰাইতে তেল দিছো অলপমান ইটা গাইস মই এটা কচুৰ পাতখিনি দি দিছো ইটা মই এতে কচুৰ লগত বিলাহীখিনি দি দিছো দি ফেলে অলপ লাৰি দিছো ইটা মোৰ ফাইনালি কচুৰ পাতখিনি হল আৰু মই মাংসখিনি ধুলো আৰু এফালে মই মাংসৰ কাৰণে আলু পিয়াজ আদা ৰহুনখিনি ৰেডি কৰি ললো ইটা ৰান্ধি হল আৰু এবাগে মই ইটা পিয়াজখিনি ভালকে ভাজি লৈছো ৰঙা কৰি আৰু এবাগে মই মাংসখিনি বহি দি ভাজি আছো ইটা ভাজা হলে আৰু মোৰ মাংসখিনি হৈ গেল ইটা খালি হল আৰু ইটা গাইস মই এই পানীলাওখিনি কাটি লং ৰব প্ৰথম পানীলাওখিনি কাটি ফেলে ভাজিম ইটা মোৰ পানীলাওখিনি কাটা হল আৰু গৰম হ কেৰাহীটোত মই পানীলাওখিনি দিছো দি ফেলে অলপ লাইট দাং ৰব মোৰ পানীলাও ভাজাখিনি হলক দক কিবাকে আজি বাপ্পা ঐ বতাহত ইমান আম হৈছি মাহা বটলো ৰব বটলি ফেলে হেৰি টক কৰি খাব লাগিব আমৰ টক আম কাটা বটলি ললো খাৰটোত থলো বটলি ধুনীয়া আম পইছি বতাহত মই আম কাটা কাটি লং ৰব প্ৰথম মুখখন কাটি লৈছো আমৰ এখনি ইটা এনেকে ফালি দিছো ফালি ফেলে ইয়াৰ ভিতৰৰ এটো গুটিটো মানে এৰি দিব লাগে এনেকে লৈছো আৰু গুটিটো এৰি দিছো ইটা মোৰ আমখিনি কাটা হল ইটা ৰান আৰু এইবাগে মোৰ আমখিনিও হল আৰু আজিৰ ভিডিওটো আখনি আছিল যদি ভিডিওটো ভাল লাগছি তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব